हेलो गाइस আজি হবলৈ যাইছে এটা স্পেশাল ভিডিও কাৰণ আজি আমি যাম ডিম্পুদাৰ ঘৰত মানে ডিম্পুদাক লগ কৰিব আমাৰ ঘৰত মানে হৰবগৰ পৰা মামিহত আহিছে আৰু মামি ভণ্টিজনী ডিম্পুদাৰ একদম ডাঙৰ ফ্যান এটা সেইকাৰণে তাই কিবা কিবি গিফ্ট লৈ আহিছে তো সেইখিনিও দিবলৈ যাম তো আপোনালোকক দেখাই দিম চাই থাকিব আৰু আমি ৰিস্কা ভৰ্তি কৰি বহি লৈছোঁ আৰু ইফালে পাই গ'লো আমি ডিম্পুদাহঁতৰ ঘৰৰ সন্মুখৰ মন্দিৰটো ভালদৰে চিনি নাপাওঁ ডিম্পুদাৰ ঘৰটো কোনটো তথাপিও মানে চাই যাইছোঁ যোনটো চিনাকি যেন পাওঁ সোমাই যাম আৰু নে কি কৈছি গৈছা কৈ দিয়া ডিম্পুদাক ভাল পোৱা নে কিমান ভাল পোৱা মন্দিৰটো দেখি ঘৰটো পাইছোঁ যেনে লাগিছে ইফালে ডিম্পুদাৰ গাড়ীখনতো ফাইনেলি পাই গ'লোঁ আমি ডিম্পুদাৰ ঘৰ আৰু ডিম্পুদাহঁতৰ ঘৰত কিবা কিবি কাম চলিছিলে সেইকাৰণে যে একদম জেগাই নাই লাজকৈ আমি ডিম্পুদাৰ ঘৰত সোমাই গ'লোঁ চকবাজাৰ কমাৰ্চ কলেজৰ ৰাস্তাটো ৰাস্তা পাইছি ডিম্পুদাকত এই সুধি থাকে ৰাহত যে ডিম্পুদাৰ দোকানে বিচৰি আছে কি নাম তোমাৰ হাইলিনা হাইলিনা মানে বহুত যতন কৰি সৰুৰ পৰা অলপমান ডাঙৰ হৈছে গাছ যিহেতু গ্লাছ দিলে কাটে বহুত ইটোৱে গিফ্ট দিলোঁ তাই মানে এইটো হৰবগৰ পৰা গছপুলিটো লৈ আহিছিল ডিম্পুদাৰ কাৰণে গৰখীয়া মন্দিৰত যায় আৰু এদিন গৈছিল বাজৈ হোটেল বাজে হোটেল খাই মই মানে ফেভাৰিট তাতে বাজে হোটেলত খানা খাই থাকো তো এইবাৰ গেলে আড্ডা যাম তো হাই এয়া আজি চক বাজাৰৰ ব্লগাৰ আবাৰ তাকে আহিছি মই গমে পোৱা নাছিলোঁ নতুনকে খুলিছো মানে জাস্ট কেইদিনমান হৈছে তো বহুত ভাল লাগিল মানে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক ফলো শ্বেয়াৰ চব কৰি দিব যাতে বহুত কিবা কিবি দেখাব পাৰে আৰু নলবাৰী ৰাস চলি আছে চাবা আহিব আমাৰ তাকে আৰু মানে ইউটিউব চেনেল এটা কেনেকৈ মানে গ্ৰ' কৰিব পাৰি এইটো অলপ টিপছ আৰু ভাল ভিডিঅ' বনাব লাগিব তাৰপাছত অলপমান ৰাস চাস মানে যি চলি থাকে সময়ৰ লগে লগে সেই ভিডিঅ' দি থাকিব লাগিব এতিয়া ধৰা ৰাস চলি আছে এতিয়া ৰাসৰ ভিডিঅ' দিব লাগিব অলপমান ইণ্টাৰেষ্টিংকে বনাব লাগিব অলপমান বনালে মানে চাব আৰু মানে আপুনি যেতিয়া মানে ষ্টাৰ্ট কৰিছিল ইউটিউব চেনেলটো ভাবিছিলে যে ইমান জনপ্ৰিয় হৈ পৰিব মানে বনাই আৰু নৰ্মেলি জনপ্ৰিয় মানে চেষ্টা কৰি আছোঁ আৰু কাম কৰি আছোঁ আৰু এনেকুৱাকৈ ভিডিঅ' বনাই আছোঁ তো মানুহে চাই মৰম দিয়ে সেইকাৰণে ভাল লাগিল আজি ডিম্পুদাৰ ঘৰত আহি আৰু বহুকেইটা আহিছে দেখাই দিয়া এইটো এটা সৰভাগৰ পৰা আহিছে তো গাইজ আমি আহি গ'লোঁ ডিম্পুদাক লগ কৰি তেখেতক লগ কৰি সঁচাই বহুত ভাল লাগিল আৰু তেখেতক সঁচাকৈ ইমান মৰমীয়াল আৰু ইমান ধুনীয়াকৈ কথা বতৰা কৈ বহুত ভাল লাগিল তেখেতক লগ পাই আজিলৈ ইমানেই আৰু নেক্সট ব্লগত লগ পাম